হেল্ল' গাইজ, আহিলোঁ তিনিটুকীয়া চৰ মহযুঁজ চাবৰ কাৰণে আৰু আছে বহুত দূৰ। এয়া চাওক, এবাৰ দেখা এয়া বিলাহী গাজৰ খাইছোঁ, চাই ল একে নাম চৰ। আজি মহযুঁজতে মহ আহিছে। ক'ৰ পাইছে মহটো? অঁ, মালিকৰ নাম কি? মুছলিম উদ্দিন। মহযুঁজৰ ফিল্ডত বিলাহী দেখিছেনে নাই? বিলাহী পাব নাই, বিলাহী পেলাই দিছে। কিমান বিলাহী! মহ, সৰু সৰু পোৱালি মহ আহিছে। সৰু মহ বেছি আহিছে। এই ইয়াতে ডাঙৰ মহ আছে। ঐ যাম মাইজবালি বুলি কয়। মালিকৰ নাম কি? নাম জহিৰুল ইছলাম। জহিৰুল ইছলাম। আপোনালোকে সৰু ডাঙৰ সকলোৱে মহ আহিছে। আপোনালোকে দেখিছে সৰু সৰু মহ বহুত, ডাঙৰ মহ কম। কালাম বহুত দিন হলে মানে চিনি না কি ধুনীয়াকৈ সজাই পৰাই লৈ আহিছে। এইটো ৰাতি মহ। বৰ্তমান এই লাগিছে।